ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সমগ্ৰ ভাৰতবাসীৰ বাবে এটা সুখবৰ আছে। 49 কেজি ৱেইট লিফটিঙত পাৰ্টিচিপেট কৰি চিলভাৰ মেডেল অৰ্জন কৰা মীৰাবাই চানুৰ নামত হয়তো আৰু এটা গ'ল্ড মেডেল আহি যাব পাৰে। চাইনাৰ এথলিট হৌ জিহুৱে 210 কেজি ৱেইট লিফটিঙত পাৰ্টিচিপেট কৰি যি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল সেয়া সঁচাকৈ এক ৰেকৰ্ড আছিল অলিম্পিকত। হৌৰ এই ছাকচেছত অলপমান সন্দেহ কৰি এণ্ট্ৰি টপ এজেঞ্চিয়ে তেওঁক টেষ্টিং কৰাৰ কথা কৈছে আৰু সেয়ে তেওঁক টকিঅ' এৰি যাবলৈ মানা কৰিছে। ইতিমধ্যে হৌৰ ওপৰত যি এ চেম্পলৰ টেষ্টিং হৈ গ'ল তাত ক্লিন ৰিজাল্ট নাহাৰ বাবে তেওঁক আকৌ বি চেম্পলৰ কাৰণে ৰখা হৈছে আৰু এই বি চেম্পল টেষ্টিঙত যদি তেওঁৰ ৰিজাল্ট পজিটিভ আহি যায় তেন্তেহ'লে তেওঁৰ যি গ'ল্ড মেডেল এচিভ কৰিছিলে সেই গ'ল্ড মেডেলটো কনভাৰ্ট হৈ যাব মীৰাবাই চানুৰ নামত। সেয়ে আমি দেশবাসীয়ে আজি গৌৰৱ কৰিব পাৰোঁ যে সঁচাকৈয়ে এই ৰিজাল্টটো যদি পজিটিভ আহি যায় মীৰাবাই চানুৱে দেশৰ নামত মণিপুৰৰ নামত এটা গ'ল্ড মেডেল দিবলৈ সক্ষম হ'ব। শেষত আপোনালোকলৈ আজি আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে কান্ত। কান্ত শব্দৰ অৰ্থ হৈছে স্বামী, পতি। মীৰাবাই চানুৰ এই এচিভমেণ্টটো শুনি আপুনি কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱাৰ লগতে যিসকল নতুন মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।